নমস্কাৰ হাতৰ প্ৰেমী ৰাইজসকল, আন এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বলক আজিৰ ভিডিঅ'ৰ প্ৰশ্ন কেইটা চাওঁ। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল খাল বিল শুকাই গ'ল গছৰ আগত পানী ৰল। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল নাৰিকল। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বহুতে দিছে, তাৰে কেইজনমান হ'ল জ্যোতিকা ৰয়, ৰূপাঞ্জলি নাথ, সাজিদা ৰয়, শহীদুল আলী, কৃষ্ণা, কিঞ্জল নাথ, তপন পাঠক, কনকনা এণ্টাৰটেইনমেণ্ট, যুগন্ত কলিতা, ধৰ্মেন্দ্ৰ নাথ, মহেন্দ্ৰ ৰয়, হিয়ামণি, মনোজ কলিতা, দেৱজিৎ কলিতা আৰু গগৈ। ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিওঁতাসকলক ধন্যবাদ জনাইছোঁ। বলক আজিৰ প্ৰশ্নকেইটা চাওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল তিনিটা আখৰৰ বস্তুটোৰ নাম সকলোৱে পঢ়ে, তাৰ প্ৰথম আখৰটো গুচি গ'লে অনুভৱ কৰে। ক'ব পাৰিবনে এই প্ৰশ্নৰ উত্তৰটো কি? সময় সমাপ্ত। এই প্ৰশ্নৰ উত্তৰটো হ'ল কিতাপ। Good! তাৰ পিছৰ প্ৰশ্নটো হ'ল সেইটো কি বস্তু যিটো পতিয়ে পত্নীক বিয়াৰ পিছত দিয়ে? সময় সমাপ্ত। এই প্ৰশ্নৰ উত্তৰটো হ'ল উপাধি। তাৰ পিছৰ প্ৰশ্নটো হ'ল ছাগলী আৰু মুৰ্গী লগ হৈ মুঠ ৪৫টা মূৰ আৰু ১৪০টা ভৰি বা ঠেং। ক'ব পাৰিবনে মুঠ ছাগলী আৰু মুৰ্গী কেইটা? এইটো প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে আপোনাক 10 ছেকেণ্ড সময় দিয়া হৈছে। ইয়াতে ছাগলীৰ সংখ্যা হ'ব ২৫টা আৰু মুৰ্গীৰ সংখ্যা হ'ব ২০টা। এটা ছাগলীৰ 4টা ঠেং, সেয়ে 25টা ছাগলীৰ 1টা আৰু মুৰ্গীৰ 2টাকৈ ঠেং হ'লে 20টা মুৰ্গীৰ 40টা। তাৰ পিছৰ প্ৰশ্ন, যিজনে দিয়ে তেওঁ নকয়, যিজনে লয় তেওঁ নাজানে, যদি কোনোবাই জানে তেওঁ নলয়। ক'ব পাৰিবনে বস্তুটো কি? সময় আৰম্ভ। সময় সমাপ্ত। এই প্ৰশ্নৰ উত্তৰটো হ'ল নকল নোট। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু আছে আমি খাবও নোৱাৰোঁ, পানো কৰিব নোৱাৰোঁ, সি নহ'লে আমি জীয়াইও থাকিব নোৱাৰোঁ। ক'ব পাৰিবনে এই বস্তুটো কি? এই প্ৰশ্নটোৰ উত্তৰটো হ'ল বতাহ বা বায়ু। তাৰ পিছৰ প্ৰশ্নটো হ'ল লাহে লাহে খোজ কাঢ়ে নাই তাৰ নাৰী, কি জীৱ সেইটো যাৰ জিভাত আছে দাড়ি? ক'ব পাৰিবনে ইয়াৰ উত্তৰটো কি? এই প্ৰশ্নৰ উত্তৰটো হ'ল শামুক। তাৰ পিছৰ প্ৰশ্নটো হ'ল সাগৰৰ পৰা জন্ম লৈ আকাশত কৰে বাস, মাকৰ কোলাত উভতি আহোঁতে জীৱন হয় লাজ। এই প্ৰশ্নৰ উত্তৰটো হ'ল মেঘ। তাৰ পিছৰ প্ৰশ্নটো হ'ল কি জয় মানুহৰ ভাল নালাগে? ক'ব পাৰিবনে ইয়াৰ উত্তৰটো কি? কি জয় মানুহৰ ভাল নালাগে? এই উত্তৰটো হ'ল পৰাজয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল তিনিটা আখৰেৰে মানুহৰ শৰীৰৰ অংগৰ নাম, তাৰে প্ৰথমটো গুচি গ'লে এজনী ছোৱালীৰ নাম। উত্তৰটো হ'ল কলিজা। তাৰ পিছৰ প্ৰশ্নটো হ'ল মনে মনে চুকত বহু পৃথিৱীখন ভ্ৰমি ফুৰো। ক'ব পাৰিবনে বস্তুটো কি? এই উত্তৰটো হ'ল ডাক টিকট। তাৰ পিছৰ প্ৰশ্নটো আপোনাৰ মোবাইলৰ স্ক্ৰীণত। ক'ব পাৰিবনে ছবিটো চাই দেশটোৰ নাম কি হ'ব? এই প্ৰশ্নৰ উত্তৰটো হ'ব জাপান। ইয়াতে প্লাছ চিহ্নৰ বাহিৰে বেলেগ এটা চিহ্ন আছে। ক'ব পাৰিবনে 5 ছেকেণ্ডত চিহ্নটো কি? ছবিটো যদি ভালদৰে লক্ষ্য কৰে তলত এটা হৰণ চিহ্ন পাব। তাৰ পিছৰ প্ৰশ্নটো হ'ল নাওৰ ভিতৰত নদী, নদীৰ ভিতৰত নাও, বৈঠা নমৰাকৈ চলে সদায়, ৰাতিহে পাওঁ চাওঁ। এই প্ৰশ্নৰ উত্তৰটো হ'ল চকু। Nice! তাৰ পিছৰ প্ৰশ্নটো হ'ল এটা ভৰিৰ কলা ভেকুলী বাৰিষা কালত আহে,
বহুত বৰষুণ আহে যেতিয়া মানুহক তেওঁক লাগে। উত্তৰটো হ'ল ছাতি। তাৰ পিছৰ প্ৰশ্নটো হ'ল কি চুৰি হৈ গ'লে মানুহে হাত তালি দিয়ে? উত্তৰটো হ'ল চেঞ্চুৰী। তাৰ পিছৰ প্ৰশ্নটো হ'ল না আহে কেতিয়াবা নাযায়, যিজন থাকে ইয়াৰ ভৰসাত তেওঁ তাতেই ৰৈ যায়। এই প্ৰশ্নৰ উত্তৰটো হ'ল কাইলৈ কৰা কাম। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু আছে নিজে নেদেখে কিন্তু আনক দেখাত সহায় কৰে? এই প্ৰশ্নৰ উত্তৰটো হ'ল চশমা। তাৰ পিছৰ প্ৰশ্নটো হ'ল বজালে বাজে পানীত থাকে, বেচিলেও দাম পায়, ভাঙি গ'লে একো নাই। ক'ব পাৰিবনে এই প্ৰশ্নৰ উত্তৰটো কি? এই প্ৰশ্নৰ উত্তৰটো হ'ল শংখ। তাৰ পিছৰটো প্ৰশ্ন, সৰু কলা হাবিত এনে হৰিণা থাকে, 10 চিকাৰীয়ে ধৰি আনি 2 চিকাৰীয়ে মাৰে। ক'ব পাৰিবনে এই প্ৰশ্নৰ উত্তৰটো কি? উত্তৰটো হ'ল ওকণি। তাৰ পিছৰ প্ৰশ্নটো হ'ল হাতেৰে ধৰি ভৰিৰে মাৰে, কোনোবাই উঠিলে লৰ মাৰে। উত্তৰটো হ'ল চাইকেল। ভিডিঅ'টো যদি শেষলৈ চাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। এইটো প্ৰশ্ন আপোনালোকলৈ। প্ৰশ্নটো হ'ল লাহে লাহে খোজ কাঢ়ে নাই তাৰ নাৰী, কি জীৱ সেইটো যাৰ জিভাত আছে দাড়ি? এই প্ৰশ্নৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। যদি আপুনি এই ভিডিঅ'টো শেষলৈ চাইছে তেন্তে নিশ্চয়কৈ এই প্ৰশ্নৰ উত্তৰটো দিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব পাৰে আৰু এনে ধৰণৰ মজাৰ সাধাৰণ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।